নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ অসমৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও এতিয়াও 4.45 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত অসমত বানপানী কিছুমান এলেকাত কমিবলৈ আৰম্ভ কৰিছে যদিও পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই চৰকাৰী তথ্য অনুসৰি 4.45 লাখতকৈ অধিক লোক বানৰ প্ৰভাৱত আছে উদ্ধাৰ আৰু সাহায্য বিতৰণ অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পৰিস্থিতিৰ পৰ্যালোচনা কৰি কেন্দ্ৰৰ ফালৰ পৰা সহায় কৰাৰ তীব্ৰ নিৰ্দেশ দিছে শিৱসাগৰৰ বানপীড়িতৰ কাষত টোল ফ্ৰী নম্বৰ মুকলি শিৱসাগৰ জিলাত বান পৰিস্থিতিৰ মাজতে সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে টোল ফ্ৰী সহায় নম্বৰ মুকলি কৰিছে বান সাহায্য বিতৰণত কোনো ধৰণে বাধা অভিযোগ বা বানৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ সন্মুখীন হ'লে 9435000597 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে জৰুৰী সমস্যাৰ ক্ষেত্ৰত তৎক্ষণাত তথ্য প্ৰদান কৰিবলৈও ৰাজ্যক অনুৰোধ জনোৱা হৈছে বানপীড়িত ৰাজ্যৰ বাবে সাহায্য সামগ্ৰীৰ বিতৰণ অব্যাহত ৰাখিছে যদিও একাধিক গাঁৱৰ বাসিন্দাই এতিয়াও কোনো ধৰণৰ সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন তালিকা অনুসৰি গোহাঁইগাঁও বেতবাৰী 2 নং গাঁও বেতবাৰী 10 গাঁও বেতবাৰী দিলীপী চাবিক নাথগাঁও শিমলুগুৰি লোকপুৰীয়া শিমলুগুৰি অভয়াপুৰী চেতিয়া সন্দিকৈ গাঁও জয়াপাৰ নিমাইজান ফুলপানীটিকা বামুণগাঁও হাতীমুলি চাৰুকথৰা খনামুখ নপাম বজাপুল সুন্দৰপুখুৰী বামুণপুখুৰী আৰু মেৰবিল বেতবাৰী আদি গাঁৱৰ লোকসকলে এতিয়াও একেবাৰে সাহায্য লাভ নকৰাৰ অভিযোগ উঠিছে লগতে দাবী কৰা হৈছে যে কোনো NGO বা স্বেচ্ছাসেৱী সংগঠনে এই গাঁওসমূহত সাহায্য বিতৰণ কৰিব যোৱা নাই বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে ৰাজ্যৰ শিক্ষক হোৱাৰ আশা কৰা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ বাবে সুখবৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আসামে DELEDৰ প্ৰি এণ্ট্ৰি টেষ্টৰ 2026ৰ ফলাফল প্ৰকাশ কৰিছে উল্লেখযোগ্য যে 2026-28 শিক্ষাবৰ্ষৰ 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰি এণ্ট্ৰি টেষ্ট পৰীক্ষা 12 জুলাই 2026 তাৰিখে অনুষ্ঠিত হৈছিল ফলাফল 27 জুলাই 2026 তাৰিখে ঘোষণা কৰা হৈছে প্ৰাৰ্থীসকলে নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু জন্মৰ তাৰিখ ব্যৱহাৰ কৰি অনলাইন যোগে ফলাফল চাব পাৰিব এইবাৰ ৰাজ্যজুৰি 4150খন আসন উপলব্ধ আছে ইফালে অনলাইন কাউন্সেলিং প্ৰথম পৰ্যায় 28 জুলাইৰ পৰা 3 আগষ্ট 2026 লৈ চলিব প্ৰথম পৰ্যায়ৰ আসন আবণ্টন 3 আগষ্টত হ'ব আৰু নথিপত্ৰ পৰীক্ষাৰ সৈতে নামভৰ্তি 4 পৰা 6 আগষ্টলৈ অনুষ্ঠিত হ'ব পিবি নিউজ আসামৰ সকলো সফল প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী নামভৰ্তি প্ৰক্ৰিয়া সময়মতে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে RRBত 6565টা টেকনিচিয়ান পদত নিযুক্তি ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6565টা টেকনিচিয়ান পদৰ বাবে আবেদন আহ্বান কৰিছে আবেদনৰ অন্তিম তাৰিখ 29 জুলাই যোগ্য প্ৰাৰ্থীসকলক সময়মতে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে NFR স্পৰ্টছ কোটাত 54টা পদত নিযুক্তি উত্তৰ পূব সীমান্ত ৰেলৱে স্পৰ্টছ কোটাৰ অধীনত 54টা পদৰ বাবে আবেদন বিচাৰিছে আবেদনৰ অন্তিম তাৰিখ 24 আগষ্ট দেশজুৰি ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বহু ৰাজ্যত ধাৰাসাৰ বৰষুণ বজ্ৰপাত আৰু আকস্মিক বানৰ আশংকাৰে সতৰ্কবাণী জাৰি কৰিছে পাহাৰীয়া অঞ্চলত
ভূমিস্খলনৰ আশংকাও প্ৰকাশ কৰা হৈছে। কমনৱেলথ গেমছত ভাৰতৰ পদক অভিযান অব্যাহত। কমনৱেলথ গেমছ 2026ত ভাৰতীয় খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখিছে। ভাৰোত্তোলন, বক্সিং, এথলেটিক্স আদি খেলত ভাৰতীয় দলৰ পৰা আৰু অধিক পদকৰ আশা কৰা হৈছে। নীট আন্দোলনক লৈ দেশজুৰি ৰাজনৈতিক তৎপৰতা। নীট আন্দোলনৰ পিছত কেন্দ্ৰ আৰু প্ৰতিবাদকাৰী সংগঠনৰ মাজত আলোচনা অব্যাহত আছে। কেইবাখনো ৰাজ্যত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ আৰু আটক ব্যক্তিক মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। LPG নিয়মত আগষ্টৰ পৰা সম্ভাৱ্য পৰিৱৰ্তন। আগষ্ট মাহৰ পৰা LPGৰ মূল্য পুনৰ নিৰ্ধাৰণ, KYC সম্পূৰ্ণ কৰা আৰু বুকিং সম্পৰ্কীয় কিছুমান নিয়মত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চূড়ান্ত ঘোষণা তেল বিপণন কোম্পানীসমূহে কৰিব। কেনিয়াত ম্যানগ্ৰোভ ৰোপণে গঢ়িলে বিশ্ব অভিলেখ। কেনিয়াৰ হাজাৰ হাজাৰ স্বেচ্ছাসেৱকে একেলগে ম্যানগ্ৰোভ গছ ৰোপণ কৰি নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। এই পদক্ষেপক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা হিচাপে দেখা দিছে। আৰু এই আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰ। ধন্যবাদ।